হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে ভালে আছেনে? আজি মই আপোনালোকক একদম সোৱাদ লগা ভেজ স্প্ৰিং ৰোল বনোৱাৰ এটি সহজ উপায় দেখুৱাম। লগতে মই স্প্ৰিং ৰোলৰ শ্বীটটো কেনেকৈ ঘৰত ইজিলি বনাব পাৰোঁ আৰু সেইটো শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলকচোন ভিডিঅ'টো চাই লওঁ। তো বলক আগতে স্প্ৰিং ৰোলৰ শ্বীটটো বনাই লওঁ। তাৰ কাৰণে মই ইয়াতে 1 কাপ ময়দা লৈছোঁ আৰু আপুনি ময়দাটোৱে ইউজ কৰিব লাগিব ইয়াতে। আৰু তাতে আধা চামুচ নিমখ দি দিছোঁ। দি পিনে মই আধা গিলাচ পানী দি দিছোঁ। দি পিনে চবখিনি বস্তু মই ভালকৈ মিক্স কৰি লৈছোঁ। মিশ্ৰণৰ ঘনত্বটো এবাৰ আপুনি ভালকৈ চাই ল'ব। যদি পানী লাগে আকৌ আপুনি চাই পিনে দি ল'ব। আৰু ঘনত্বটো এনেকৈ আপুনি চেক কৰিব। চামুচ এটাৰ গাত যেনেকৈ লাগি থাকিব, আঙুলি দি দিলে তাৰ গাত যদি এনেকৈ আঁচটো বহি যায়, হ'লে এইটো ঘনত্বত আপুনি বেটাৰটো বনাই ল'ব। এইটো চাওকচোন। এতিয়া বাটাৰখিনি মই অলপমান চেকি ল'ম, যাতে ইয়াত কোনো ধৰণৰ গুটলি নাথাকে তাৰ কাৰণে। আপুনি এই শ্বীটটো নৰ্মেল ফ্ৰিজত 15 দিন বা 20 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে এয়াৰটাইট কণ্টেইনাৰত। আৰু ধুনীয়াকৈ আপুনি যেতিয়া ইচ্ছা তেতিয়া বনাই খাব পাৰে। এতিয়া মোৰ শ্বীটকেইটা ভাপত দিয়াৰ কাৰণে মই ইয়াত এটা পেন লৈছোঁ আৰু তাতে পানী অলপ দি দিছোঁ। পানীটো যেতিয়া বইল হৈ যাব তেতিয়া মই পেনটো দি দিম। ইয়াতে মই ননষ্টিক পেন এটা লৈছোঁ আৰু তাতে তেল দিব নালাগে, একো এপ্লাই কৰিব নালাগে। জাষ্ট অলপমান বেটাৰ দি পিনে এনেকৈ জাষ্ট মই স্প্ৰেড কৰি লৈছোঁ। আৰু যিখিনি এক্সট্ৰা বেটাৰ থাকিব সেইখিনি এনেকৈ ঢালি দিছোঁ। দি পিনে এইটো নৰ্মেলি ভাপত দি দিছোঁ। 2 মিনিট নালাগে, 1 মিনিটত মই অলপমান বেছি টাইম লাগে। আপুনি অলপমান পিছত চাব ইয়াৰ কালাৰটো চেঞ্জ হৈ যাব আৰু ছাইডেদি অলপকৈ উঠি আহিব। যেতিয়া এনেকুৱা কালাৰটো চেঞ্জ হৈ যাব আৰু ছাইডেদি এনেকৈ উঠি আহিব, তেতিয়া ভাবিব এইটো হৈ গৈছে বুলি। তেতিয়া নমাই ল'ব আৰু এইখিনি। শ্বীটটো নমাই পিনে আপুনি ডাইৰেক্ট বাচনত নাৰাখিব। আগতে বাচনত অলপমান তেল ব্ৰাছ কৰি ল'ব আৰু তাৰপিছত শ্বীটটো ৰাখি দিব। আকৌ নেক্সট এটা শ্বীট ৰখাৰ কাৰণে যিটো শ্বীট ৰাখিছে তাৰ ওপৰত অইল অলপমান ব্ৰাছ কৰি দিব, তাৰপিছত নেক্সট শ্বীটটো ৰাখি দিব। এনেকৈ কৰিলে এটা শ্বীটৰ লগত আৰু এটা শ্বীট লাগি নধৰে। এতিয়া বলক স্প্ৰিং ৰোলৰ কাৰণে পুৰটো বনাই লওঁ। তাৰ কাৰণে মই ইয়াতে কেৰাহী এটা লৈছোঁ আৰু কেৰাহীটো গৰম হৈ যোৱাৰ পিছত তাতে মই 1 চামুচ তেল দি দিছোঁ। আৰু তেলটো যেতিয়া গৰম হৈ গৈছে তেতিয়া মই ইয়াতে পিঁয়াজ কুচি দি দিছোঁ। আৰু লগতে মই এটা কেঁচা জ্বালা দি দিছিলোঁ। আপুনি ইয়াতে নিজৰ চইচ অনুযায়ী ভেজিটেবলছ ইউজ কৰিব পাৰে, আপুনি যিবিলাক ভেজিটেবলছ খাই ভাল পায়। মই ইয়াতে আকৌ গাজৰ, তাৰ বন্ধাকবি আৰু কেপচিকামে ইউজ কৰিছিলোঁ। পিঁয়াজটো অলপমান ভাজি লৈ তাৰপিছত মই ইয়াতে কেপচিকাম দি দিছিলোঁ। কেপচিকাম আৰু পিঁয়াজৰ লগত ভালকৈ মিক্স কৰি তাৰপিছত মই ইয়াতে গাজৰ দি দিছিলোঁ আৰু চব্জিখিনি মই এনেকৈ দীঘলকৈ কাটিছোঁ। আৰু স্প্ৰিং ৰোলৰ পুৰৰ কাৰণে এনেকৈ দীঘলকৈ চব্জি কাটি ল'লে ভাল হয়। আৰু লাষ্টত মই বন্ধাকবি দি দিছোঁ। বন্ধাকবিটো দি পিনে ভালকৈ মিক্স কৰি লৈছোঁ আৰু তাৰপিছত টেষ্ট অনুযায়ী নিমখ দি দিছোঁ আৰু লগতে মই অলপমান জালুকৰ গুড়া আৰু 2 চামুচ ৰেড চিলি চচ আৰু 1 চামুচ চয়া চচ দি দিছোঁ। চচখিনি দি মই ভালকৈ মিক্স কৰিছোঁ। চব্জিখিনি মই 2 মিনিটৰ কাৰণে ভাজি লৈছিলোঁ। চব্জিবোৰ অলপ সময়ৰ বাবে ভাজিব যাতে এইবোৰ মচমচীয়া হৈ থাকে। এতিয়া পুৰখিনি মই নমাই এটা চাইডত ৰাখি থৈ দিম আৰু বাকী প্ৰচেছখিনি কৰি লওঁ। তাৰ কাৰণে মই এটা বাটি লৈছোঁ আৰু তাতে 1 চামুচ ময়দা লৈছোঁ আৰু 2 চামুচ পানী দিছোঁ। পানী দি ভালকৈ মিক্স কৰি মই স্লেৰিটো বনাই লৈছোঁ। এতিয়া স্প্ৰিং ৰোলৰ কাৰণে শ্বীট এটা লৈছোঁ। শ্বীটটো মই এনেকৈ ধুনীয়াকৈ পাৰি তাৰ এটা ছাইডত পুৰটো ভৰাই দিছোঁ। আপুনি ভিডিঅ'টো যদি ভালকৈ চাই গমেই পাব কেনেকৈ মই ৰোলটো বনাইছোঁ। যদি এবাৰ দুবাৰ ভালকৈ চাই হ'লে গমেই পাব, কাৰণ এইটো শ্বীট ইমান পাতল থাকে, যদি আপুনি ভালকৈ নবনাই হ'লে এইটো খুলি যাব। এনেকৈ দুটা ছাইডৰ পৰা মই এনেকৈ ভাজ কৰি দিছোঁ আৰু তাৰপিছত তলৰ পৰা ভাজ কৰি দিছোঁ। আৰু স্লেৰিটো লগাই দিছোঁ, লগাই দি পিনে জাষ্ট নৰ্মেলি ৰোল কৰি দিছোঁ। ৰোলটো কৰাতে ভালকৈ কৰিব, নহ'লে পিছত যেতিয়া তেলত ফ্ৰাই কৰিম তেতিয়া আকৌ খুলি যাব। মই এটা প্ৰচেছত এনেকৈ দেখাই দিছোঁ আৰু এটা মই বেলেগ প্ৰচেছত আৰু এটা দেখাই দিম। তো আপোনালোকৰ যিটো ইজি হয় সেই হিচাপে কৰি ল'ব। তো নেক্সট এটা মই এনেকৈ শ্বীট এটা লৈছোঁ আৰু তাতে এনেকৈ ভৰাই দিছোঁ পুৰটো। ভৰাই দি মই তলৰ পৰা ভাজ কৰি দিছোঁ এইটো চালে আপুনি গমেই পাব। আপোনালোকৰ যিটো ইজি লাগে সেই হিচাপে বনাই ল'ব। এইটো এনেকৈ ধুনীয়াকৈ স্লেৰি লাগিলে আপুনি স্লেৰি অলপমান বেছিকৈ লগাই দিব যাতে বস্তুটো খুলি নাযায়। তেনেকৈ ধুনীয়াকৈ বনাই ল'ব।
যদি আপুনি মোৰ ভিডিঅ'টো ইউটিউবৰ পৰা চাইছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে তেন্তে প্লিজ ফ'ল' কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো মোৰ ৰুলটো অলমষ্ট হৈ গ'ল। তো আপুনি যিটো প্ৰচেছ আপোনালোকৰ ইজি লাগে সেই হিচাপে বনাই ল'ব। এতিয়া বলক এইখিনি ফ্ৰাই কৰি লওঁ। তাৰ কাৰণে মই কেৰাহী এটা লৈছোঁ আৰু তাতে মই ৰিফাইন তেল দি দিছোঁ। তেলটো যেতিয়া ভালকে গৰম হৈ গৈছে তেতিয়া মই স্প্ৰিং ৰোলকেইটা দি দিছোঁ। আপুনি যেতিয়া ৰোলকেইটা দিব তেতিয়া তেলটো যাতে ভালকে গৰম থাকে সেইটো লক্ষ্য ৰাখিব আৰু ৰোলটো দিয়াৰ পিছত গেছৰ ফ্লেমটো ল' কৰি দিব। গোল্ডেন কালাৰ নহালৈকে আপুনি ল' ফ্লেমত ফ্ৰাই কৰি থাকিব। যদি আপুনি ল' ফ্লেমত ফ্ৰাই কৰি থাকে আপোনাৰ কালাৰটো ধুনীয়া আহিব, লগতে ৰোলটো মচমচীয়া হ'ব। এইটো ৰোল আপুনি চেজৱান চাটনি বা টমেটো চচ বা গ্ৰীণ চাটনিৰ লগত খাবলৈ বহুত টেষ্টি। তো আপুনি যিকোনো চাটনিৰ লগত এনজয় কৰিব পাৰে। যদি স্প্ৰিং ৰোলৰ বিষয়ে কিবা আপোনালোকৰ সুধিব লগা থাকে তেন্তে মোক কমেণ্ট বক্সত জনাব। চাওকচোন কালাৰটো কিমান ধুনীয়া লাগিছে আৰু কিমান ক্ৰিস্পিও হৈছে এইটো। আজিৰ ভিডিঅ'টোত মোৰ লগত থকা কাৰণে সকলোকে ধন্যবাদ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে চবে ভালে থাকিব। বাই বাই।